নমস্কাৰ বন্ধুসকল, আপোনালোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক যদি এতিয়ালৈকে কৰা নাই কেনেকৈ কৰিব আৰু কম খৰচত কেনেকৈ কৰিব এইটো ভিডিঅ'ৰ সবিশেষ জনাই আছোঁ। তো আপোনালোকে প্ৰথমতে যেহেতু আমাৰ মাৰ্চৰ 31 তাৰিখলৈকে আমাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ, আৰু এই অন্তিম তাৰিখৰ ভিতৰতে লিংক কৰিব লাগিব, নহ'লে আপোনাৰ পেন কাৰ্ড যিখন আছে সেই পেন কাৰ্ডখন অচল হৈ পৰিব। আৰু কোনো ঠাইতো যদি কোনো অফিচতো যদি আপোনাক সেই পেন কাৰ্ডখন বা বেংকতো যদি লাগে তেনেহ'লে সেই পেন কাৰ্ডখন দিলে আপোনাৰ কাম নচলিব। তো কম খৰচতে কেনেকৈ কৰিব, যিহেতু আমাৰ ই ফিলিং পৰ্টালত গৈ যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰোঁ তেনেহ'লে আমাৰ 1000 টকা আমাৰ অনলাইন পে' কৰিব লাগিব, আৰু তাৰ লগতে আমাৰ যে অনলাইন দোকানৰজনৰ পৰা কাম কৰিলোঁ তাক এটা দিব লাগিব। যিহেতু 1000 টকা আমাৰ পে' কৰিব লাগিব, তেনেহ'লে আমি কম খৰচতে কেনেকৈ কৰিব এইটো ভিডিঅ' সবিশেষ জনাই আছোঁ। তো আপোনালোকে প্ৰথমতে আধাৰ কাৰ্ডখন আৰু পেন কাৰ্ডখন লৈ আপোনালোকৰ ওচৰতে থকা CSC চেণ্টাৰ বা পেন কাৰ্ড ছাৰ্ভিচ চেণ্টাৰ বা কোনো অনলাইন দোকান যদি থাকে তেনেহ'লে তাত গৈ আপোনালোকৰ পেন কাৰ্ড যিখন আছে সেই পেন কাৰ্ডখন কোনো ধৰণৰ কাৰেকশ্যন নকৰাকৈ তাত ক'ব যে মোৰ এইখন ৰি-এপ্লাই কৰি দিব লাগে। ৰি-এপ্লাই কৰি দিলে আপোনাৰ কি হ'ব, পেন কাৰ্ডখন সেই পেন কাৰ্ড নাম্বাৰটোৱেই থাকিব আৰু নাম যিবিলাক আছে একেধৰণে থাকিব, কিন্তু আপোনাৰ পেন কাৰ্ডখন নতুন এখন পেন কাৰ্ড আহি যাব, আৰু এইটো কম খৰচতে হ'ব। 100 টকা এটা অনলাইন পে' কৰিব লাগিব, তাৰপিছতে জেৰক্স আৰু ফটো এৰি মিলামিলি কৰি 250 টকাৰ ভিতৰতে আপোনাৰ এই পেন কাৰ্ডখন হৈ যাব, আৰু 8-10 দিনৰ ভিতৰতে আপোনাৰ এইখন প্ৰচেছটো কমপ্লিট হৈ যায়, আৰু তাৰপিছতে কাৰ্ডখন যিখন আছে সেই বাই পোষ্টত আহি যায়। আপোনালোকে অনলাইন শ্বপত যাই এইটো কথা কৰি লওক, আৰু এইটো কম খৰচতে হ'ব আপোনাৰ। এইটোৱে আছিল সৰু এটা ইনফৰমেশ্যন। এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দি লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে।